Hi everyone, Munami Kitchenলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপি হৈছে গাহৰি মাংসৰ স্পাইসি ড্ৰাই ফ্ৰাই। তেনেহলে পলম নকৰি আহক ভিডিওটো আৰম্ভ কৰো। এই ৰেচিপিটোৰ কাৰণে মই আধা কিলো গাহৰি মাংস লৈছো। মাংসখিনি মই আগতে অকমান হালধি দি উহাই লৈছিলো। আদা, নহৰু, কেঁচা জলকীয়া 3টা, পিয়াজ এটা এনেদৰে সৰুকৈ কাটি লৈছো। এইখিনি মিক্সিত মই আদা, নহৰু আৰু জলকীয়া লগত একেলগে পিচি লম। তাৰপিছত পিয়াজ 3টা এনেদৰে বাকলি এৰুৱাই লৈছো। এইখিনি মাংসত একেবাৰে শেষত দি দিম। তাৰপিছত নিমখ, হালধি, জিৰাৰ পেষ্ট, ৰেড চিলি পাউডাৰ, মিঠাতেল, সয়া সস আৰু ভিনেগাৰ। এতিয়া আদা নহৰুখিনি মই মিক্সিত পিচি লম। আদা, নহৰু, জলকীয়া আৰু পিয়াজ এটা পিচি ল'বৰ কাৰণে অকণমান পানী দি দিছোঁ। আৰু এয়া মই এইখিনি এনেদৰে পিচি ল'লোঁ। এতিয়া মাংসখিনিত মই এইখিনি মিক্স কৰি ল'ম। আদা, নহৰু, পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। নিমখ সোৱাদ অনুসৰি দি দিছোঁ। হালধি, জিৰা পেষ্টখিনি দিছোঁ। ভিনেগাৰ 1 চামুচ দি দিছোঁ। সয়া সস 1 চামুচ দি দিছোঁ। মিঠাতেল 1 চামুচ, 1 চামুচতকৈ অকণমান কম। ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে সানি ল'ম। এনেদৰে ধুনীয়াকৈ সানি ল'ব। এনেদৰে গাহৰি মাংস বনাই খালে একদম স্পাইচি হয়, খাবলৈ বহুত টেষ্টি হয়। এনে সানা হৈ গ'ল। এতিয়া এইখিনি মই 10 বা 15 মিনিটৰ কাৰণে এনেদৰে থৈ দিম। কেৰাহীখন গৰম হৈছে। এতিয়া ইয়াত মিঠাতেল দি দিছোঁ। তেল মই কমাই দি দিছোঁ। যিহেতু গাহৰি মাংস বহুত তেল ওলায়, সেইকাৰণে মই তেল কমাই দি দিছোঁ। এতিয়া তেলত মই একো নিদিওঁ, ডাইৰেক্ট মাংসখিনি দি দিম। মাংসখিনি মোৰ 15 মিনিট হৈ গৈছে। লাগি থকা মছলাখিনি অকণমান পানী দি পেলাই উঠাই দিছোঁ। এইখিনি ঢাকি দিম। গেছটো হাই ফ্লেমতে আছে। এইখিনি লৰাই দিম। এতিয়া মই মাংসখিনি গেছটো কম ফ্লেমত দি পেলাই সিজাম। ইয়াত মই এতিয়া টমেটো সস দি দিছোঁ 1 চামুচ। টমেটো সস নাথাকিলে আপোনালোকে বিলাহীও দি দিব পাৰে।
ঢাকি দিম। মাংসখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া এনেদৰে বাকলি এৰুৱাই ৰখা পিঁয়াজখিনি দি দিছোঁ। সেইটো অপচনেল হয়, দিলেও হৈ যাব। এইখিনিতে আপোনালোকে মোৰ ৰেচিপিবোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মাংসখিনি হৈ গ'ল। ইমান ধুনীয়া হৈছে। এতিয়া মই মাংসখিনি গৰমে গৰমে প্লেটত দি দেখুৱাইছোঁ আপোনালোকক। চাওক ইমান ধুনীয়া। নেমু এটা আৰু জলকীয়া দি সজাই দিছোঁ।